হাই এভৰিৱান, আসসালামু আলাইকুম। আজি নদীৰ মাছ ল'লোঁ, কিবা এটা ৰেচিপি বনাম, বলকচোন। এইকেইটা ইলিচ। মৰিছে। এয়া ব্ৰহ্মপুত্ৰৰ ইলিচ, এইবিলাক একদম তাজা হৈ আছে। এতিয়া লৈছোঁ, আমি বনাম বেহাৰেদি। পিঁয়াজৰ পাত, এয়া ধনিয়াৰ পাত, জলকীয়া, লগতে নহৰু পিচিম। এয়া মাছখিনি বনাবৰ কাৰণে জিৰা ধনিয়া পিচি ল'ম একেলগতে। জালুক, জিৰা, ধনিয়া এইখিনি এতিয়া মই ধুনীয়াকৈ পিচি লৈ আছোঁ। এইখিনি জিৰা ধনিয়া লগতে জালুকৰ গুড়ি আছে। জালুক গুড়ি কৰিছোঁ মই, ইয়াতে পটাত পিচিছোঁ, আৰু অলপ পিচিব লাগিব। আৰু অলপ পিচি লওঁ। মাছখিনি ৰেডি কৰি আছে, মই মছলাখিনি ৰেডি কৰি আছোঁ। ইপিনে ভাত বহাই দিছোঁ। নিজে কেমেৰা ধৰিছোঁ কাৰণে মানে মই পিছাটো দেখাব পৰা নাই। গাইজ, কি কৰিম, ছোৱালীজনী নাই আজি লগত। এতিয়া এইখিনি মই ধুনীয়াকৈ পিচিব লাগিব। ইপিনে চাওঁ মাছখিনি কি হ'ল। কাটা হ'ল মাছ মাছখিনি ধুব লাগিব। মাছ ৰেডি হৈ আছে। মই মছলা ঠিক কৰি আছোঁ। বেলকনিত বহি মায়ে মাছ চাফা কৰি আছে। এইফালে ভাত বহাই দিছোঁ। এয়া মছলাখিনি পিছা হৈ গ'ল। মিক্সাৰ মেচিন আছে, মই ভাল নাপাওঁ মিক্সাৰত খাই। কেতিয়াবা পিছোঁ আৰু গাটো বেয়া থাকিলে, গাটো ভাল থাকিলে মানে মই নিজে পিচি লওঁ পটাত। বহুত টেষ্টি লাগে পিচি লৈ তৰকাৰী খালে। এইখিনি সৰিয়হ হয়, সৰিয়হটো বটলৰে বাৰু, সেইটো এয়া কিনিব পাৰি। এনেকুৱা ধুনীয়া সৰিয়হ, পিচিব নালাগে আৰু এইটো পিচাই আছে ৰেডি। কণী হৈছে, ইমান সৰুতে কণী হৈছে। মাছখিনি খোৱা হৈ গ'ল, মাছখিনি ৰেডি কৰি ল'লোঁ, মছলাখিনিও ৰেডি কৰি লৈছোঁ। এতিয়া বনোৱা আৰম্ভ কৰিম। বেছি তেল নিদিওঁ দেই, অকণমান দিম। মই চববিলাক তৰকাৰীতে অকণ কম তেল ব্যৱহাৰ কৰোঁ। এইটো দিছোঁ সৰিয়হৰ তেল, মানে মিঠাতেল। এয়া কেইটামান জিৰা, গোটা জিৰা, যেতিয়া ফুটিছে এতিয়া দিছোঁ পিঁয়াজ। লগতে পিঁয়াজৰ পাত এইকেইটা, এইফালে বটা, ইয়াতে দিছোঁ এতিয়া বিলাহী এটা,
কিছু হালধি গুঁড়া জলকীয়া ইয়াতে পানী দিছোঁ অলপ বিলাহীটো গলিলে তাতে বাকী মছলাখিনি দিম বিলাহীখিনি সিজিছে আধা সিজিছে হৈ যাব গলিছে প্ৰায় গলি গৈছে ধুনীয়াকৈ এইখিনি বিলাহী সেইটো চৰি বিলাহী নহয় এইটো হৈছে বেহাৰৰ পেষ্ট মই দেখাইছিলোঁ যে বটলৰ এইটো কিনা হয় পেষ্ট তাৰপিছত আছে ইয়াতে জলকীয়া নহৰুৰ পেষ্ট মই যে পিচি ৰাখিছিলোঁ এইখিনি দেখাইছিলোঁ এয়া আদা জিৰা ধনিয়া জালুকৰ পেষ্ট গোটেইখিনি পেষ্ট এতিয়া মিলাই ললোঁ তাৰপিছত দিম ইয়াত অকণমানি পানী অলপ পানী দি এইখিনি মছলাটো খুন্দিম তাৰপিছত দিম মাছ ভুনা হওক ধনিয়াৰ পাতকেইটা ভাল কৰি কাটি লৈছোঁ ধনিয়া পাত দিছোঁ কেইটামান আৰু 2-3 মিনিট পিছত গেছ অফ কৰি দিম হৈ গৈছে অকণমান জোলটো কমিলে অফ কৰি দিম হৈ গৈছে ভিডিঅ'টো কেনেকুৱা পালে গাইজ জনাবচোন তৰকাৰী ৰেডি ইলিছ মাছৰ তৰকাৰী ৰেডি কেনেকুৱা পালে গাইজ জনাবচোন বেছি ৰংচঙীয়া বনা নাই মই অলপ মিডিয়াম কৰি বনাইছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন গাইজ কমেণ্ট কৰিব লাইক কৰিব ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ গাইজ বাই বাই